নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনলৈ সকলোকে ৱেলকাম কৰিছোঁ। আজি আমি কথা পাতিম বাত বিষ বা গাঁঠি হোৱা বিভিন্ন বিষয়ৰ আমি কেনেকৈ সমাধান কৰিম সেই বিষয়ে কথা পাতিম। তো প্ৰথমতে জানো আহক ইয়াৰ যিবিলাক লক্ষণ, সেই লক্ষণবিলাক কি হ'ব পাৰে। আঙুলি গাঁঠিবোৰ উখহি পৰে, গাঁঠি বিষ হয়, হাত কুচোৱা মেলাত অসুবিধা হয়, ভৰিৰ বিষ হয় আৰু গাঁঠিবোৰ উখহি আহে। ইয়াৰ পিছতে আমি ইয়াক যিবিলাক কাৰণ, সেই কাৰণবিলাক আমি জানো আহক। কিছু চিকিৎসকে ইয়াক বংশগত ৰোগ বুলি ক'ব বিচাৰে। ইয়াৰ উপৰিও দেহত ইউৰিক এচিড জমা হ'লে, নিয়মীয়াকৈ পৰিশ্ৰম নকৰিলে এই ৰোগ হ'ব পাৰে। সাধাৰণতে পুৰুষতকৈ তিৰোতাৰ এই ৰোগ বেছি হোৱা দেখা যায়। ইয়াৰ উপৰি অধিক প্ৰটিনযুক্ত খাদ্য খালেও আমাৰ বাত বিষ হ'ব পাৰে। ইয়াৰ যিবিলাক ঔষধ বা যিবিলাক আমি বনদৰৱ, সেই বনদৰৱবিলাকৰ বিষয়ে আমি কথা পাতোঁ আহক। তো প্ৰথমতে গাঁঠিৰ বিষ হ'লে 3টামান তিতা কেৰেলা আপুনি পিহি তাৰ ৰসেৰে যদি আপুনি মালিচ কৰে, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা সমস্যা নাথাকক বিষৰ, সেই গোটেইবিলাক সমস্যা আপুনি সমাধান পাব। ভেদাইলতাৰ ৰস আপুনি বাত বিষৰ কাৰণে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি যথেষ্ট উপকাৰ পাব। ইয়াৰ উপৰিও বহু পুৰণি বাত বিষো ভেদাইলতাৰ ৰসে আপোনাৰ ঠিক কৰিব পাৰে। ইয়াৰ উপৰি যদি আমি ভেদাইলতা তৰকাৰী খাওঁ বা যদি ভেদাইলতাৰ লগত আমি নহৰু চাটনি কৰি খাওঁ, তেতিয়া আমি বাত বিষৰ পৰা যথেষ্ট উপশম পাম বা আমি উপশম হ'ম। কেঁচা হালধিৰ ৰস আমি দিনে যদি 10 মিলিগ্ৰামকৈ খোৱাৰ অভ্যাস কৰে, তেতিয়া আপুনি বাত বিষৰ সমস্যাৰ পৰা আপুনি যথেষ্ট উপশম হ'ব। এৰা গছৰ সকলো অংশই বাত বিষৰ কাৰণে উত্তম বনৌষধ হয়। বাত বিষত এৰা গছত আপুনি তেলেৰে যদি মালিচ কৰা অভ্যাস কৰে, তেতিয়া আপোনাৰ বাত বিষৰ সমস্যা নাইকিয়া হ'ব। ইয়াৰ উপৰিও পচদিয়াৰ পাত যদি আপুনি কেঁচা নহৰুৰ সৈতে চাটনি কৰি খাব পাৰে, তেতিয়াও আপুনি বাত বিষত যথেষ্ট ভাল পাব। বাত বিষত যদি আপোনাৰ ফুলি উঠে, কপাহৰ পাত খুন্দি উখহা ঠাইত যদি আপুনি প্ৰলেপ দিয়ে, তেতিয়াহ'লে আপুনি বাত বিষৰ পৰা যথেষ্ট উপকাৰ পাব। বাত বিষৰ কাৰণে কপৌ ফুল মহৌষধ হয়। কপৌ ফুল যদি আপুনি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপুনি বাত বিষত যথেষ্ট ভাল পাব। প্ৰতিদিনে আপুনি 3 সাঁজকৈ যদি ওলকচু খোৱাৰ অভ্যাস কৰে, তেতিয়া আপুনি বাত বিষৰ পৰা যথেষ্ট আপুনি উপশম হ'ব। চাউলৰ পৰা তৈয়াৰ কৰা পানীয় 300 মিলিগ্ৰাম যদি আপুনি কুচিয়া মাংসৰ সৈতে খোৱাৰ অভ্যাস কৰে, তেতিয়াও আপুনি বাত বিষৰ পৰা যথেষ্ট আপুনি সমাধান পাব। তো এইখিনি আপোনালোকে গম পালে ঘৰুৱা পদ্ধতিৰে বা বনদৰৱে বা প্ৰাকৃতিক পদ্ধতিৰে আপুনি এটকাও খৰচ নকৰাকৈ বা কোনো ছাইড ইফেক্ট নোহোৱাকৈ আপুনি কেনেকৈ বাত বিষৰ সমাধান আপুনি কৰিব, সেই বিষয়ে আমি ইমান সময় জানিলোঁ। এতিয়া আমি জানো আহক যে এই গোটেইখিনি কাম কৰি যদি আমাৰ সময়ৰ অভাৱ হয় বা যদি আপুনি সেইখিনি আমি গোটাব নোৱাৰোঁ বা আমি যদি চিনি পোৱাত অসুবিধা হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ মিনিষ্ট্ৰী অফ আয়ুষে খুব সুন্দৰ কেইটামান বিশেষ মেডিচিন আমাৰ মাজলৈ লৈ আনিছে আৰু সেইকেইটা হৈছে এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ আপোনাৰ নবেদনা কেপচুল আৰু নবেদনা জেল। আৰু যিটো এই এলিমেণ্টছ ব্ৰেণ্ড হয়, এইটো 2018 আৰু 19 বৰ্ষত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড হিচাপে এৱাৰ্ড পাইছে। আৰু ইয়াৰ লগত যিবিলাক ডাঙৰ ডাঙৰ চাইণ্টিষ্ট জড়িত হৈ আছে, তেওঁলোক ক্ৰমে DBA নাৰায়ণ, পিটাৰ জছলিন, সতীলাল পাটিল, KC গৱান্দন, KK ৰাজেশ। এই ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলে খুব সুন্দৰকৈ পৰীক্ষা নিৰীক্ষা কৰি আমাৰ মাজলৈ খুব সুন্দৰ এইকেইটা মেডিচিন আনিছে। ইয়াৰ পৰা আপুনি জানি সুখী হ'ব। ইয়াৰ উপৰিও যিবিলাক ইয়াৰ লিগেল ডকুমেণ্ট, সেই লিগেল ডকুমেণ্ট আপোনালোকে খুব সুন্দৰকৈ ইয়াত চাব পাৰে। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে খুব সুন্দৰ কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো সকলো বন্ধুলৈ আপুনি শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি যিটো বেল আইকন, সেই বেল আইকনটো প্ৰেছ কৰিব। কাৰণ যেতিয়া মই নতুন ভিডিঅ' বনাম, তেতিয়া নতুন ভিডিঅ' যে নটিফিকেশ্যন আপোনাৰ তাত যায় আৰু আপুনি যদি প্ৰথমে চাব পাৰে। তো অৱশেষত সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ।